নমস্কাৰ আজি আহিছোঁ আপোনালোকৰ ওচৰত এটা নতুন টপিক লৈ নতুন টপিক মানে এইটো নতুন টপিক নহয় বহুতেই ইম্পৰ্টেণ্ট টপিক আৰু পুৰণা টপিক হয় মানে সকলোৱে মানে এই বস্তুটো ফেচ কৰি থাকে কিন্তু বহুতে নাজানে এইটো বস্তু কি হয় এই বস্তুটো হৈছে হানিকম আজি যিটো ক'ব হৈছে আপোনাৰ হানিকম ৰিলেটেড হানিকম হৈছে আপোনাৰ এনেকুৱা এটা বস্তু যিটো মানে আপোনাৰ হানিকমৰ মিনিং হৈছে মৌমাখিৰ দৰে যিটো মৌমাখি যেনেকৈ বাঁহ বান্ধে সেনেকৈ আপোনাৰ যিটো যেতিয়া আপোনাৰ এটা কনষ্ট্ৰাকশ্যন হয় সেই কনষ্ট্ৰাকশ্যনত মানে যেতিয়া মৌমাখিৰ দৰে সেই বস্তুটো হৈ যায় মানে মৌমাখিৰ দৰে বাঁহৰ দৰে হৈ যায় তো সেইটোকে কয় হানিকম কিন্তু হানিকম হোৱাৰ মেইন ৰিজনটো কি জানেনে আপোনালোকে যেতিয়া আপোনালোকে যেতিয়া চাটাৰিং লগাব সেই চাটাৰিং মানে প্ৰপাৰলি যেতিয়া আপোনাৰ চাটাৰিং নহয় মানে ফিট নহয় তেতিয়া কি হয় আপোনাৰ যেতিয়া ঢালাই হৈ যোৱাৰ পিছত চাটাৰিং ফিট নহ'লে হানিকমৰ মেইন ৰিজন হৈছে চাটাৰিং নম্বৰ 1 আৰু 2 নম্বৰ ৰিজন হৈছে আপোনাৰ যিটো আপুনি যেতিয়া এগ্ৰিগেটৰ ইউজ কৰিব মানে শিলটো আপোনালোকে মানে যি টি শিল ইউজ কৰি দিয়ে তো সেই বস্তুটোৰ কাৰণে আপোনাৰ হানিকম হয় আৰু 3 নম্বৰ ৰিজন হৈছে যেতিয়া আপোনালোকে মানে যেতিয়া মছলা যিটো মিক্সাপ যিটো মিশ্ৰণটো আপোনালোকৰ যেতিয়া মাৰিলে তাতে বহুত ইম্পৰ্টেণ্ট যে মিক্সাৰ সেইটো কোনটো হৈছে মানে কিছুমানে আপোনাৰ M20 ইউজ কৰে গ্ৰেড আৰু কিছুমানে M25 ইউজ কৰে কিন্তু আপোনালোকে চাব লাগিব M20 আৰু M25ত পানী কিমান লাগে তো পানীৰ ৰেচিঅ'টো বহুতেই ইম্পৰ্টেণ্ট যেতিয়া পানী আপোনাৰ কম হয় বা বেছিও হয় তেতিয়াও কি হয় এনেকুৱা আপোনাৰ হানিকম হোৱা চান্স থাকে সেইকাৰণে কি হয় সেই ৰেচিঅ'বিলাক মেইনটেইন কৰি চলিব লাগে আৰু 3 নম্বৰটোতো মই ক'লোঁ আপোনাক এইটো হৈছে 4 নম্বৰ ৰিজনটো হৈছে আপোনাৰ যিটো ভাইব্ৰেটৰ মানে যেতিয়া মছলা ঢালিব চাট ঢালাই কৰিব বা পোষ্ট ঢালাই কৰিব তেতিয়া আপোনাৰ ভাইব্ৰেটৰ বহুতেই ইম্পৰ্টেণ্ট ভাইব্ৰেটৰ মাৰিব লাগে আৰু যদি আপোনালোকৰ ভাইব্ৰেটৰ নাথাকে তেতিয়াহ'লে মিস্ত্ৰীক কৈ দিব যে 16 mm ৰড মানে 16 mm ৰডেদি ভালদৰে মানে হেৰিটোত যাতে মিক্সাৰত মানে সানি সেই কৰি দিয়ে তেতিয়া কি হয় ভালদৰে সেইটো মানে মিশ্ৰণটো মিলি যায় তো সেইটো বস্তু ইম্পৰ্টেণ্ট আৰু তাৰে পিছত 5 নম্বৰ যিটো ৰিজন আছে 5 নম্বৰ ৰিজনটো বহুতেই ইম্পৰ্টেণ্ট সেইটো হৈছে আপোনাৰ কভাৰিং ব্লক বহুতে কি হয় কভাৰিং ব্লক ইউজ নকৰে কভাৰিং ব্লকটো কেনেকুৱা জানেনে এনেকুৱা দেখিছে এনেকুৱা তো সেই কভাৰিং ব্লকটো বহুতেই ইম্পৰ্টেণ্ট এই কভাৰিং ব্লক ইউজ নকৰিলে বহুতে প্ৰব্লেম হয় আৰু হানিকম হোৱাৰ চান্স থাকে তো আপোনালোকে গম পালে যে হানিকম কেনেকুৱা বস্তু কেনেকৈ হয় তো সেইকাৰণে নিজৰ যিবিলাক মানে প্ৰজেক্ট আছে সেইবিলাকত এইবিলাক বস্তু চাই মেইনটেইন কৰিব আৰু যদি আপোনালোকে নাজানে তেতিয়াহ'লে আমাৰ তলত নম্বৰ থাকিব কল কৰিব পাৰে আৰু যদি কনষ্ট্ৰাকশ্যন ৰিলেটেড ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে চেনেলটো এনেকৈ চাই থাকিব আৰু ফ'ল' কৰি থ'ব তো এতিয়ালৈ আহিছোঁ তো বাই